নানা ৰহনীয়া বাৰে বৰণীয়া সৃষ্টিৰ নাই শেষ এই মোৰ অসম সুৰীয়া অসম বৰ্ণিল লুইতৰ দৰে অনাদি কালৰে পৰা চহা মনৰ মধুৰতাই জীপাল কৰি আহিছে অসমৰ লোকজীৱন বৰণীয়া অসমৰ ৰহনীয়া কৃষ্টি অসমৰ লোক সংস্কৃতি পিছে বৰ্তমান সময়ত হেৰাই যাব খুজিছে নেকি লোকজীৱনৰ ছন্দ দুখৰিত হৈছে লোক সমাজৰ ৰং লোক সংস্কৃতিৰ মাদকতা আজিৰ নৱপ্ৰজন্মই আঁকোৱালি ল'বনে আমাৰ সেই লোক সংস্কৃতিক আজিৰ নৱপ্ৰজন্মৰ মুখত শুনিবলৈ পামনে বিয়া নাম আই নাম অথবা ধাই নাম নৱপ্ৰজন্মই জীয়াই ৰাখিবনে সেই নিচুকনি গীতবোৰ লোকগীতৰ সুৰবোৰ হেৰাই যাব খুজিছে নেকি আমাৰ লোক সমাজৰ পৰা লোক সংস্কৃতিৰ সংৰক্ষণ আৰু সঠিক উপস্থাপনৰ সম্ভৱপৰ হয়নে যদি হয় কেনেকৈ এনে বহুবোৰ প্ৰশ্নৰ সমাধান লৈ আমি আহি আছো মতামতৰ দ্বিতীয় খণ্ডটিলৈ অহা 12 জানুৱাৰী 2019 তাৰিখে মৃণাল বৰুৱা আৰু কল্যাণজ্যোতি কলিতাৰ সৈতে মতামতৰ দ্বিতীয় খণ্ড লোক সংস্কৃতি আৰু নৱপ্ৰজন্ম নৱপ্ৰজন্মৰ বিভিন্ন মতামতেৰে আমি আগবঢ়াম এই বিষয়টিৰ ওপৰত পুংখানুপুংখ আলোচনা চাবলৈ নাপাহৰিব নৱপ্ৰজন্মৰ চিন্তা আৰু দেশৰ ভৱিষ্যত মতামত আর পুয়াইল রজনী উঠা যদুমণি রজনী প্রভাত হইলা কত নিদ্রা জুয়া উঠা নারায়ণ কত নিদ্রা জুয়া উঠা নারায়ণ যাইব লাগে বৃন্দাবনে